হাই গাইজ নমস্কাৰ সকলোকে আকৌ এবাৰ নতুন এটা ভিডিঅ'ৰ লগত আপোনালোকৰ আগত প্ৰস্তুত কৰিব গৈছে। এইটো গম পাই যে চবৰে চাগে আমাৰ অসমীয়া মানুহৰ ফেভৰেট, মষ্টলি চবে ভাল পায় আৰু ইয়াক মই নাম ক'ব দৰকাৰেই নাই। এইটো কি বস্তু আজি এইটো বনাব আমি গৈ আছোঁ। প্ৰথমতে আমি ফ্ৰেছ মাংস আনি পিনি ধুই ল'লোঁ। এতিয়া মই হাফ ইয়াক বইল কৰিব বিচাৰিছোঁ। বইল কৰিম এতিয়া আমি মানে কুকাৰত দি অলৰেডি বইল হৈ গ'ল আৰু মাংসটো গম পাইছেনে আপোনালোকে। মই অলপ কাট কৰিবলগীয়া হৈছে, কিন্তু যিহেতু ভিডিঅ'টো বহুত লম্বা হ'ব ন, বইল কৰাৰ পিছত চাওক আপোনালোকৰ আগত কেনেকুৱা য়ামি এটা লুক আহি গ'ল, সুন্দৰ। আমি আজি মানে আমাৰ বিজয়দাৰ ঘৰলৈ আহিছিলোঁ আৰু মজা বস্তু এটা আজি খাব বিচাৰিছোঁ। সেইকাৰণে বিজয়দাই আমাৰ কাৰণে পূৰা ৰেডি কৰি ৰাখিছে। এটা মনোৰমা পৰিৱেশ সৃষ্টি হৈছে। বাহিৰত আমাৰ কণ কণ মইনাকেইটাই আমাৰ ঢোল বজাই আছে আৰু আমাৰ কাটি থকা হৈছিলে পিঁয়াজ টমাটাৰ, তাৰ বাবে আলু তৈয়াৰ কৰি থোৱা হৈছে। ৰচুন আদা পিঁয়াজ সকলো কাটি আমাৰ এতিয়া ৰেডি। অলপ দেৰি পিছতে মই ফ্ৰাই কৰিম, আপোনালোকক দেখাম এতিয়া ফ্ৰাই কৰি পিনি। এয়া মা ইয়াত বহি আছে। মা কেনেকুৱা লাগিছে কওক? আজি আমি আহিলোঁ আপোনালোকৰ ঘৰলৈ, সঁচাকৈ ভাল লাগিছেনে? আৰু বহুত বহুত ধন্যবাদ। আমাৰো আপোনালোকৰ আশীৰ্বাদ যে সদায় আমাৰ লগত থাকক, আপোনালোকৰ আশীৰ্বাদ বিচাৰোঁ সদায়। আৰু বহুত ভাল লাগে। বিহু বুলি আমি ফুৰিবলৈ আহিলোঁ। আজি নতুন এটা বস্তু বনাব লৈছোঁ। নতুন নহয় আৰু আমি মানে খায়ে থাকোঁ ধৰি লওক, কিন্তু নিজৰ এটা ষ্টাইলত বনাম বুলি ভাবিছোঁ সেইবাবে। ঠিক আছে। আৰু তোমাৰ কেনেকুৱা লাগিছে আহি পিনি? ভাল লাগিছে। এই আলু চালু কাটি আছে, বৰ ধুনীয়া ধুনীয়াকৈ কাটিছে দেই আলুবিলাক। বাহ, সেয়ে গম পাইছোঁ কিবা এটা ভালকেনে কাটিছে। আজি ভালেই হ'ব, ৰন্ধন প্ৰণালীটো মানে ভালেই হ'ব যেন পাইছোঁ। ইমান ধুনীয়াকৈ কাটি দিছে আৰু ঠিক আছে। এয়া মই আপোনালোকক দেখাইছোঁ কেৰাহী পাতিলোঁ কিন্তু দেই। এতিয়া গেছটো অন কৰিব লাগিব। অন কৰি পিনি আপোনাৰ গেছটো লগাই দিলোঁ। এইটো গেছ লগাই দিলোঁ। কেৰাহীখন কিন্তু বেলেগ ডাঙৰ, ইমান ডাঙৰ যিমান ডাঙৰ ইমান ডাঙৰ আমি মাংস বনাব লোৱা নাই কিন্তু ইমানখিনি। তথাপিও আপোনালোকক দেখাইছোঁ মানে এটা ভালে লাগিব বাৰু। হ'ব দিয়ক, মই আগে বইলটো অলৰেডি হৈ আছে, মোৰ কুকাৰত দিয়া আছে, বইল কৰি থৈছোঁ বস্তুটো। আৰু এতিয়া বনাম আৰু বাহিৰত একদম পূৰা মজা চলি আছে বিহু। যিহেতু মই কটা পিঁয়াজবিলাক আৰু এইবিলাক কিটচেনলৈ লৈ আনিলোঁ এতিয়া বৰ্তমান। আৰু লগতে আৰু আছে কিছুমান বস্তু দিবলগীয়া, যিটো বস্তু দিলে আৰু ফ্লেভাৰ ভাল আহিব। প্ৰত্যেকটো মই দেখাই নিদিওঁ কিন্তু দেই, বনাই আছোঁ আপোনালোকক দেখাম। আমি যে চক এইখিনি পানী শুকাব দি আছোঁ। পানীখিনি মানে কি হৈ থাকিলে দিগদাৰ লাগি থাকিব। কিন্তু মই এটা কাম কৰিম, আপোনালোকে এটা ৰন্ধন প্ৰণালী এনেও আমাৰ বহুত লোকে বনাই বাৰু, যিবিলাকে অলৰেডি সদায় বনাই থাকে, সিহঁতৰ মোতকৈ বহুত এক্সপাৰ্ট হ'ব। মই এইখিনি কি কৰিম, বিনা তেলত বনাম। বিনা তেলত মানে একেবাৰে তেল নিদিওঁ ইয়াত, ডাইৰেক্ট একদম বইল কৰা মাংসখিনি তেল ঢালি দিছোঁ আৰু বিনা তেলত বনাই পিনি তাৰ যিটো সোৱাদ হয় ন, সেইটো বেলেগেই হ'ব। ৰেডি, আপোনালোকে চাই থাকক ভিডিঅ'টো কণ্টিনিউ। এয়া মই এতিয়া লৰাই দিছোঁ লাহে লাহে কৰি পিনি। অলৰেডি ইয়াত তেল ওলাই আহিলে, বিৰঙি আহিছে আৰু অকণমান সময় লাগিব। বিশেষ বেছি একো দিয়া নাযায় ইয়াত। অকণমান হালধি দিম আৰু ৰচুন আদা আৰু আছে যদি জিৰা পাউডাৰ অকণমান দিম তাক, যাতে তাৰ যিটো জিৰাৰ যিটো ফ্ৰেগনেট, যিটো মানে তাৰ ফ্লেভাৰটো ভাল হ'বৰ কাৰণে। এয়া আপোনাৰ চাওক, আমাৰ তেল নিজে নিজে বিৰঙি ওলাই আহিছে। ইয়াত তেল অকণো তেল নিদিয়াৰ কাৰণে ওলাই আহিছে। এতিয়া লাহে লাহে আৰু দুটামান বস্তু আহি পাইছেই। মই দেখাই আছোঁ বস্তু চাওক, কি বস্তু আহি পালে আমাৰ কাষত। এইটো স্পেচিয়েলি এইটো কি বুলি কয়, আমাৰ এইটো কি বুলি কয় বাৰু, মান ধনিয়া। ৱাও। আৰু এইটো আমাৰ নৰসিংহ পাত, একদম ফ্ৰেছ ছিঙি আনিছে দেই। এতিয়া বৰ্তমান ফ্ৰেছ ছিঙি আনিছেনে বাৰু? বাৰী বস্তু যে, বিলাহীও বাৰী বস্তু। বাহ, মজা, আজি ফ্ৰেছ বস্তু আনিছে। এইপিনে চাওক, মই এতিয়ালৈকে ইয়াত একোৱেই দিয়া নাই আৰু নিজে নিজে অকণমান অইলটো ওলাব দিছোঁ। আৰু ইয়াত এতিয়া লাহে ধীৰে মই নিজৰ সোৱাদ অনুসৰি পিনি আমি নিমখ দিম, অকণমান হালধি দিম, আৰু লগত যিটো এতিয়া আপোনালোকক দেখাইছিলোঁ যে আমাৰ যিটো লোকেল বাৰীৰ পৰা লৈ আনিছে নৰসিংহ পাত, এইটো অকণমান দিম ইয়াত। আৰু লগত দিম আমি নমাওৱাৰ আগে আগে দিম বাৰু দেই, এইটো আমাৰ যিটো মান ধনিয়াটো
নমুৰ আগে দি আছোঁ তো এতিয়া আপুনি চাওক এনেকৈ তেল ওলাই আহিব এইটো একচুৱেলি মাংসটো বহুত ধুনীয়া মাংস আছিলে কিন্তু মই একচুৱেলি অকণমান তেলটো এভইড কৰোঁ বেছিকৈ ইমান অইলি হ'লে ভাল নালাগে বাৰু তথাপিও আজি আঞ্জাখন বনি আছে কিন্তু দেই মজা এতিয়া মই জাষ্ট অলপ নিমখ ছটিয়াই দিলোঁ আপোনালোকক নিমখ দিয়াটো মই একজেক্টলি দেখাই দিব নোৱাৰিলোঁ ৰিজন কেলে নিজৰ সোৱাদ অনুসৰি দিব লাগিব আৰু এখন হাতে মোবাইলটো ধৰি থকাৰ কাৰণে এখনতে নিমখ দিব নোৱাৰি দিগদাৰ দেই এনেকৈ হ'লে ব্লগ বনাব নোৱাৰি সেইকাৰণে অলপ ৰখাই পিনি নিমখ দি ল'লোঁ এতিয়া মই আপোনালোকক নিমখটো দিয়া নেদেখালোঁ কিন্তু হালধি দিয়া দেখাইছোঁ দেই অকণমান নিজৰ সোৱাদ অনুসৰি হালধি অকণমান ইয়াতে দি দিছোঁ তেতিয়াই চবতকৈ মজা কথা কি গম পাইছেনে হালধিটো একেবাৰে অৰ্গেনিক মানে ঘৰৰ নিজৰ মানে বাৰীৰ হালধি এইটো হয়নে কি কৈছে আপুনি সঁচাকৈ ক'লনে বাৰীত থোৱা মজা তেতিয়াহ'লে এই লাইট গ'ল ইনভাৰ্টাৰ আহিছে ন বাহ লাইটটো এনেকুৱা টাইমলৈ গৈছে আৰু মই এতিয়া মানে অলপ পিঁয়াজ দি দিম ইয়াত যিহেতু মাংসখিনি ধুনীয়া কাৰণে মোৰ অলপ আপোনাৰ কি ক'ম পকিলেই সেইখিনি খাব পৰা হৈছেগৈ আৰু অলপ এতিয়া পিঁয়াজ দিছোঁ পিঁয়াজ দিয়াৰ লগতে আৰু এটা বস্তু দিম এতিয়া পিঁয়াজখিনি আগে দি দিছোঁ পিঁয়াজখিনি অলপ আমলৈ এবাৰ যেতিয়া পৰিব নহয় তেতিয়া ভাল লাগে আৰু তাৰ সোৱাদটো বেলেগ হৈ যায় জিৰা পাউডাৰ আছে নেকি কিবা অকণমান জিৰা পাউডাৰ মই এতিয়া আপোনালোকক আৰু এটা বস্তু দি আছোঁ আমি দেখা পাইছোঁ ন যিটো বাৰীৰ পৰা চিঙি আনিছিলে কৈছিলে জাষ্ট ইয়াত বেছি একো নক'লোঁ ধুলোঁ আৰু ধোৱা হৈ গ'ল আৰু চাফা কৰি পিনি তাৰপিছত দি আছে এইটো ক্ৰাউঞ্চি এটা ফ্লেভাৰ বেলেগ হৈ যাব ইয়াৰ মানে আপুনি আৰু এটা বস্তু আৰু দুটামান বস্তু দিম বাৰু খালি এতিয়া বৰ্তমান এইটো কমপ্লিট কৰি লৈছোঁ এটা বস্তু দিবলৈ আছেগৈ এতিয়া মই আমাৰ অকণমান জলকীয়া জ্বলা হ'লে ভাল হ'ব কাৰণে জলকীয়াটো আনিবলৈ কৈছোঁ জলকীয়াটো এতিয়া এভেইলেবল আছে কিন্তু তাৰ আগতে মই আৰু এটা বস্তু দিব পাৰিম যিটো আলু ইয়াত যিহেতু তেল ওলাই গ'ল এতিয়া আলুটো ইয়াতে অলপ ফ্ৰাই হৈ গ'লে খাবলৈ মানে আমাৰ চাহ দিব আৰু বস্তুটো চাহ দিব ন অলপ বেছি সেইবাবে অলপ আলু দিয়া হৈছে আৰু আলুবিলাকত দিলে মানে বস্তুটো আমাৰ অলপ চাহ লগত অলপ কেঁচা জলকীয়া মিক্স কৰিছোঁ বস্তুটো মই বিচাৰোঁ এটা শুকান জলকীয়া দিছোঁ দেই চব আৰু এখন কালাৰ কেনেকুৱা হৈ আহিছে পিছত এটা সুন্দৰ কালাৰ উঠাইলে আৰু এইটো মানে যিখিনি এক্সট্ৰা ফেট আছিলে সেইখিনি আমি এক্সট্ৰা ফেট দিওঁ অলৰেডি এইখিনি ওলাই গ'ল আৰু এতিয়া লাহে লাহে আমি এইটো অলপ দেৰি পিছত এইটো আৰু ক'ব নালাগে আৰু এইখিনি পিছতখিনি নকওঁ আৰু মানে কিবা মানে আপোনালোকৰ জিৰা পানী ওলাইছে নহয় নাজানো একেবাৰে অলপ পিছত আমি কমপ্লিট কৰিব পাৰিম গাইজ ফাইনেলি মোৰ এইখিনি বনাই ৰেডি হৈ গ'ল এতিয়া খোৱাতে যোতে মানে কি গোন্ধ ধুনীয়া ওলাইছে ন আৰু কি মানে জিয়মি গৈছে ন মই নিজে ক'ব নোৱাৰোঁ আপোনালোকে চাওক আৰু আমি খাওঁ আৰু চাওঁতে আপোনালোকে লাইক এণ্ড ছাবস্ক্ৰাইব কৰিব ভিডিঅ'টো অ'কে বাই লগ পাম এটা নতুন ভিডিঅ'ৰ লগত আকৌ